ব'লক আজি মোৰ লগতে মৰিগাঁৱলৈ যাওঁ। ঘৰৰ পৰা ওলাওঁতে মানুহজনে ক'লে গাড়ীখন অলপ চলোৱাচোন। ময়ো শিকিছিলোঁ, মাজতে চলাইছিলোঁ, কিন্তু মাজত ইমান দিন গেপ পৰি গ'ল নহয়, তো আজি চলাবলৈ লওঁতে ভয়ে ভয়েহে চলাইছোঁ। বহুদিন গেপ পৰিলে আচলতে পাহৰি যোৱা যায়, কিন্তু ঘৰলৈ যাম যেতিয়া মনৰ ফূৰ্তিতে আজি গাড়ী চলাই দিলোঁ বাপেকে। চাওকচোন, বাইপাছৰ দি গুৱাহাটীলৈ যোৱা এই ৰাস্তাটো যে ইমান ধুনীয়া হৈ পৰে নহয় এই সময়খিনিত। চাৰিওফালে সেউজীয়া গছ আৰু ফুলবোৰ বৰ সুন্দৰ। পিছে ভয়ে ভয়ে গাড়ী চলাওঁতে মই ঘামি জামি অৱস্থা নাই। মনটোত অৱশ্যে ফূৰ্তিও লাগি আছে দেই, কেতিয়া যে গৈ ঘৰখন পাওঁগৈ। সেয়েহে গণপতি বাপ্পাক লগত লৈ মুঠৰ ওপৰত গাড়ী চলাইছোঁ আৰু। বিয়াৰ পিছত যে ঘৰলৈ যাম বুলি ক'লে মনটো ইমান ভাল লাগি থাকে নহয়। প্ৰত্যেকৰে হয় চাগে ন?